বহাগ আহিল। ৰাইজৰ মঞ্চৰ সমূহ দৰ্শকৰ লগতে অসমবাসীলৈ মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। আহকচোন কোভিড প্ৰট'কল মানি আমি এইবেলি অসমৰ বাপতিসাহোন ৰঙালী বিহুটি উদযাপন কৰোঁ। আপুনি হয়তো এজন প্ৰতিভাৱান ব্যক্তি, কিন্তু আপোনাৰ প্ৰতিভাৰাজি ৰাইজৰ মাজত উলিয়াই নিবৰ কাৰণে আপুনি হয়তো সুযোগ পোৱা নাই। এতিয়া সেই সুযোগ দিব আপোনাক ৰাইজৰ মঞ্চই। সেয়েহে মই ৰাইজৰ মঞ্চৰ সমূহ কৰ্মকৰ্তা তথা অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা আৰু ৰঙালী বিহুৰ ওলগ জনালোঁ। চাবলৈ নাপাহৰিব ৰাইজৰ মঞ্চ প্ৰতি শনিবাৰে। ৰাইজৰ মঞ্চৰ হৈ সমূহ অসমবাসীলৈ অসমৰ বাপতিসাহোন ৰঙালী বিহুৰ বহুতো ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে অসমীয়া নতুন বছৰৰ বাবে বহুতো শুভেচ্ছা। নতুন বছৰ আপোনালোকলৈ কঢ়িয়াই আনক সুখ সমৃদ্ধি আৰু সুস্বাস্থ্য। ধন্যবাদ।